हेलो गाइज वेलकम बैक टू माई यूट्यूब चेनेल रानी ब्लग्स आप সকলোকে স্বাগতম জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ। আজি মই আহিছোঁ ফুলগুৰিলৈ আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা তন্ময় শইকীয়া আহিব। চ' মই তালৈ যাম এতিয়া। মই ভাবিছোঁ তাৰ ওপৰত এটা ভিডিঅ' বনাওঁ, বহুত দিন ভিডিঅ' দিয়া নাই। চ' মই আশা কৰোঁ সকলোৱে যে মোৰ ভিডিঅ'টো শেষলৈকে চাই লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি জনাব কেনেকুৱা হয় ভিডিঅ'টো। আৰু যদি নতুনকৈ মোৰ চেনেলটো চাই আছে এণ্ড ছাবস্ক্ৰাইব কৰিব তেনেহ'লে ব'লক তালৈ যাওঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লৈ যাম তন্ময় হ'লেও মিলি গ'ল দেখোন, তুমি মিলাইছা ন? আৰু এতিয়া আমি তন্ময়ক খালি ফুলাম গামোচাৰে আদৰণি জনাম আৰু আদৰণি জনাব দিব্যজ্যোতি বীৰাই। আৰু এটি ফুলাম জাপিৰে আদৰণি জনাব গুণেন্দ্ৰ বৰঠাকুৰীয়ে। যিহেতু তন্ময় আহিছে ফুলগুৰি ৰাইজৰ মাটিৰ মাজলৈ, কেনেকুৱা লাগিছে? ইমান ধুনীয়া লাগিছে আৰু আমাৰ কমিটিসকলৰ সকলোকে লগ পালোঁ।
আপোনালোকে যদিও শুনিছে এটি গীত আছিলে মোৰ অলপ এনেকুৱা ধৰণৰ আছিলে সেই গীতটিৰ এইটো ছেকেণ্ড ফেজ আৰু আপোনালোকৰ ইমান মৰম মানে গীতটিত ইমান মৰম দিছে খুবেই ভাল লাগিছে দেখি আৰু ৰাধা শ্ৰীকৃষ্ণৰ ওপৰত অলপমান সৰুকৈ লিখিবলৈ আমি চেষ্টা কৰিলোঁ আৰু আপোনালোকৰ মৰম পাই খুবেই ভাল লাগিলে আৰু এতিয়ালৈকে যিমানকেইটা গীত আমি দিছোঁ প্ৰত্যেকটো গীততে আপোনালোকৰ মৰম দেখি মানে মই যিমান ধন্যবাদ কম সিমান কম পৰিব মানে মোৰ একচুৱেলি মই শব্দহীন হৈ যাওঁ বাৰু যি কি নহওক বেছি পেলাই নাথাকো সময়ো হৈছে 1:30 বজাত ভাত পানী খাই আহিছেনে নাই নাই খোৱা অংগৰা দাস কিন্তু দি দিয়ে অংগৰা দাস বৰ্তমানলৈকে দুখনেই শ্বৰ্ট ফিল্ম কৰিছিলোঁ জীৱনত এতিয়ালৈকে মানে জীৱনটো পাৰ কৰিব যে 13 বুলি আপোনালোকে যদি চাইছে তাৰে গীত কৰিছিলোঁ কেনেকৈ